জীবন বৰবাদ কৰি দিছে দেই ধৰ বিহু অহা গমে বলুম না বহুত সপোন দেখিছিলো 4টা ল'ৰা ছোৱালী সপোন দেখিছিলো মই 4টা নামো থৈছিলো নামো থলে কাম কৰিব সময়ত কোনো এটা নাই খাব সময়ত চব আহিব ছাৰ মই বাৰেপতি কৈছোঁ দে মোলৈ কিন্তু ফোন কৰি নাথাকিবি দেই কি মইতো ক'লো না ফোন কৰি নাথাকিবলৈ তই ক'বলৈ গ'লে মই তোলৈ ফোন কৰি থাকোঁ নি তই ফোন ৰাখিব তই ফোন ৰাখ তোৰ গোটেই 14 গজে খানদান আহিলেও মই ফোন ৰাখ কি হ'ল পাই কি হ'লনো ঐ যক কি হ'ল Sao mà কি হল এই বেলা ওলা তো কি হল কি কচোন কথাটো এ নহয় নহয় পদম দা প্ৰথমতে পেক দুটা খাই লওঁ মই তাৰ পিছতে কম কেলা মাল লৈ আছো নহয় মই দুটা খাবলৈ পঠাবত কিন্তু মই আজি কিন্তু বৰ ডাঙৰ কথা হ'ব কিন্তু মতা মাইকে কোনো চাম এফাল পাব কাটি যাম খাই লওঁ খাম আকৌ কেলে নাখাম এই গ্লাছ দে ৰ আহিছো ৰ itu kela gilas anisnya sasun light apa lagi kok beda light baki beda so gelas deh kon bisi bolen ঠিক আছে haru kala ka pakiso নহয় itu লগত আহিলে আও লাইট বাকিবি ও এটা তো কম কোন লাগিছে সাsun হেই itu kela পানি গুটিয়ে খা এটা কাটপ কে মাইম এ নহয় মই না খা নহয় কে বাকিছো কি বগে বাগিছে পদম না কি হ কেলা এসপি মুকিলা এসপি জীবন বৰবাদ কৰি দিলে বাও কেলা ইফালে যাবা কিফালে পুলিশ ইফালে যাবা কিফালে পুলিশ কালি নিমাতিলে গৈছিল পিকনিক খাবলৈ নিমাতিলে গৈছো আৰু মই বাইকখন লৈ আহি আছো কথা না বতনা কেলা গোটেই জাগা হে আগৰিলে না মই বোলো কি হ'ল তাৰপা কেলা মুখৰ কেলা ইমানল পাইনাল ভৰাইলে পাইনাল ভৰাই পেলাই কৈছিল 160 সেইটো কথা সেইটোৱে তাৰপিছত কেলা ইফালৰ পৰা আহিছে সিফালৰ পৰা গোটেই সবা সাংবাদিক নাম গাই ধৰিলে কেলা মই বোলো কেলা চৌনে দকাই তাৰপা কৈছে বোলে আপুনি কি ব্ৰেণ্ড মদ খালে বোলে কি কৰিলে মানে কৈছো না গোটেই জীৱন শেষ কৰি পেলালে মই কেলা কৈছো না গোটেই জীৱন শেষ কৰি পেলালে তই মানে ভাইৰেল কি ভাইৰেল কেলা ভাইৰেল তোন এটা মাইকী ঘৰত মুখ উলিয়াব নোৱাৰা হলো মাইকী বাপেকে কৈছে বোলে তোমালে বোলে ছোৱালী বিয়া নিদিওঁ কেলা গোটেই এখন কেলা শেষ কৰি পেলালে লাগলে বেক মাত্ৰ দুটা পেক খাইছিলো বে এইবোৰ কেলা বালৰে চপি এইবোৰ লা দুটা পেক খাইছিলো লা মোক গোটেই টিভি চিবি ওলাইব ভাইৰেল পৰি লাগিলা এইটো আমাৰ গাঁৱত এটা দিগন্ত মই পালে কিনিম তো চাৰে কৈছিলো দিগন্ত এইটো কাটি দিয়ক নেদেখুৱাব কেলা একেলগে মাল খাওঁ কেলা চানাখি এদিনো নানে মই লৈ যাওঁ 10 টকা চানে তেওঁ বুলি কেলা কি মোৰ ভিডিঅ'টো ভাইৰেল কৰিলে ৰঙা চিন্তাৰ মাজত এনেকৈ টি দেখুৱাই পেলাই এনেকৈ ভাইৰেল কৰিছে তই গম পাওঁ খং ওলাব নোৱাৰো তিনিআলিলে এইটো বোলে কেলা ভাই পিতেক বোলে মদাহি কেলা এনেকৈ কয় মই মহল চোলাই একোৱেই নাখাওঁ দামী পালে খাওঁ তেওঁ বুলি কেলা হ'ব যাব কেলা তই টেনশ্যন নলবি মই আছোঁ কিবা এটা কৰিব লাগিব বাপেকে টিভিত দেখি পেলাই মোলৈ ফোন কৰিছে বোলে তোৰ নিচিনা মই লাহে লাহে ছোৱালী নিদিওঁ খাই কিমান সপোন দেখিছিলো বলুম না বহুত সপোন দেখিছিলো 4টা ল'ৰা ছোৱালী সপোন দেখিছিলো মই 4টা নামো থৈছিলো নামো থলে জোনাক জোনালী আৰু পদু
গোটেই সৌৰ জগতখনে বনাই পেলাইছে ঠাট্টা নকৰিবি ঠাট্টা নকৰিবি চৰকাৰে এছপি মতে বোলে 2টা ল'ৰা ছোৱালীয়ে বোলে যথেষ্ট সপোনটো কৰিলোঁ সৰু কৰি পেলালি চাচোন যদি বস্তুটোৱে নাহে মই সপোন কি সপোন নাচিব খাই দিওঁ নাই খা ফোন আহিছে ৰ কোনে কৈছে নো মই তোমাক কিমান ক'ম যে তুমি মোলৈ ফোন নকৰিবা তুমি মোলৈ ফোন যোৱা মেকআপ আৰ্টিষ্টক লগ ধৰা মেকআপ কৰা ঘৰত বহি থাকা তোমাক পৰে চাব লাগিবতো মোলৈ ফোন কৰি নাথাকিবি কেলা ফোন ৰাখ মই কি কওঁ বাৰু কচোন মই কি কওঁ কথা ভাবিছোঁ বুজিছ নাই কি এইবাৰ মাঘৰ বিহুৰ দিনা মেজিৰ দিনা নামঘৰত গোটেই সমাজৰ আগত তই তাই বাপেকৰ চুৰি এখন খুলি ল'ব পাৰিবি বেছি হৈ যাব নেকি বেছি হৈ যাব বেছি হৈ যাব তেতিয়াহ'লে কি কৰা যায় ঐ ল'ৰা এই কিবা বিহু মাত শুনা যেন লাগিছ একদম আমাৰ বিয়া বাদ দে ছোৱালী বাদ দে 10জনী ছোৱালী পাম গেলা নতুন বছৰ নতুন খানা বডি বনাম ঐ খাব নাছিলে জীৱন বৰবাদ কৰি দিছে দেই ধৰ বিহু অহা গমে আমি অসমীয়া বিহু লগত বলিয়া বিহু লগত বলিয়া